সকলো ভালে আছেনে? ব'লক আজি অলপ গ্ৰন্থমেলাৰ পৰা আহোঁগৈ। বছৰৰ মূৰত এবাৰ আহে, নগ'লেও দেখোন ভাল নালাগে। গ্ৰন্থমেলা আহি পালোঁ। চিত্ৰাংকন মুকলি কুইজ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা সমাপ্ত হৈছে। গ্ৰন্থমেলাৰ গ্ৰন্থমেলাত মই লেখিকা মনস্বিনী ৰণবী মহন্তক লগ পালোঁ। তেখেতৰ এখন কিতাপ মোলৈ বুলি আগবঢ়াই দিলে। আমি অৰ্ধআকাশ নামৰ গোটটোৰ দ্বাৰা চিনাকি। ভাল লাগিল তেখেতক লগ পাই। জীৱনত যিবিলাক আমাৰ ঘটনাবিলাক ঘটে এইবিলাক আমি শিক্ষা লোৱা উচিত। বাইদেৱে ইমান জীৱনৰ খুব দৰকাৰ আমাক ডিচিপ্লিন লাইফ দিবলৈ হ'লে এইবিলাক কথা আমি জানি লোৱাটো ভাল। Has also broadcasted in Akashvani. Her contributions towards Hindi literature. ভৰিবিলাক কিয় আজিৰ দিনটো ভালদৰে পাৰ হৈ গ'ল। মই এইকেইখন কিতাপ আনিলোঁ। এতিয়া এইকেইখন এখন এখনকৈ লাহে লাহে পঢ়ি থাকিম। আপোনালোকেও যাব। আজি 8 জানুৱাৰী, অহাকালি আছে আৰু যদি পাৰে যাব, মনটো ভাল লাগিব। ধন্যবাদ।